নমস্কাৰ জনাইছোঁ। মই ধেমাজিত ধেমাজিত বিজনেছ ট্ৰেইনিং কৰি আছিলোঁ। ত' আজি লাষ্ট টাইম মই যোৱা সময়ত ভিডিঅ' নবনালোঁ। আজি বনাইছোঁ লাষ্ট শেষৰ দিনটো ভিডিঅ' বনাইছোঁ। সকলোৰে লগত ইণ্টাৰেকশ্যন কৰা আৰু এইফালে আছে তিনিজন ভিডিঅ' বনাই আছে। এইটো এক্টৰ আৰু দুইটাটো হিৰইন। তাৰ হিৰ' আৰু ভিতৰত যিসকলে কৰিছিলে এফালে মিলি এইটো কিতাপটো হয় যিটো আমাক ইয়াত দিছিলে। এইটো এইখন কিতাপ আৰু বহী এখন দিছিলে। এইটো চাব পাৰে। এইটো বহী আৰু কিতাপ দিছিলে আৰু সেইটো কিতাপত এনেকৈ নাম লিখা আছে। এইটো কাৰ হয় ভদ্ৰ কুম্বাং আৰু এনেকুৱা আছে। আৰু তাৰপিছত দিনত যি শিকিলোঁ ক্লাছ লওঁতে যিখিনি শিকিলোঁ বুজি পালোঁ এইকেইটা ইয়াত লিখিবলগীয়া হয়। লিখা ইয়াত আছে মিলি। ইয়াত আমাৰ ৰয়ছা লিখি আছে। इसकी माँ का भोला चेहरा। ইয়াত চবেই আকৌ লিখি আছে মিলি 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 লিখিছে ছাৰ। তই আৰু মই মিলি। মই ইনষ্ট্ৰাকশ্যন দি আছোঁ এইবিলাকক কি লিখিব লাগে। কি লিখিব লাগে ছাৰ নাজানো। আৰু এইবিলাক মটিভেট কৰি আছোঁ। মটিভেট কৰি আছোঁ। আমি আছে মটিভেটাৰ। এইবিলাকক অকণমান মটিভেট এইজন কৰি আছোঁ। এনেকুৱা এলেহুৱা মানুহ যে ক্লাছ লওঁতে নিলিখে, তাৰপিছত ফটো মাৰি থৈ দিয়ে। ফটো মাৰি প্ৰেজেণ্ট কৰাটো ইয়াত ফিংগাৰ মাৰো। এইফালে আধাৰ কাৰ্ডৰ নম্বৰটোৰ লগত ইয়াত আধাৰ কাৰ্ড নম্বৰটো টাইপিং কৰিব লাগে। তাৰপিছত এণ্ট্ৰি মাৰে। মোৰটো আছে 62715640 এনেকৈ আহিলে এনেকুৱা ফিংগাৰ অপশ্যন আহি যায়। আৰু ইয়াত এইটো ৰঙাকৈ থকাৰ ভিতৰত এনেকৈ আঙুলিটো ভৰাই দি কিনে ইয়াত আহিব। এইফালে হিৰৰ হৈ গ'ল। মানে মোৰতো সদায় মানে 2বাৰ মাৰিবলগীয়া হৈ যায়। 62715640 আছিলে নেকি। এইবাৰ হৈ যা প্লিজ য়েছ। এইটো হৈ গ'ল মোৰ ডান হৈ গ'ল। আজিতো মোৰ প্ৰেজেণ্ট হৈ গ'ল। লাষ্ট ডে। চ' আমাৰ ট্ৰেইনিং আজি শেষ হৈ যাব আৰু আজি আমাক চাৰ্টিফিকেট দিব নিদিব? দিব চাৰ্টিফিকেট আজি দিবই। লৈ কিনে যাম আৰু চবে ৰুমত চব ৰেডি কৰি আছে। লাষ্ট ডে বুলি চব চাই দিব। এইফালে আমাৰ তাৰক ছাৰ, মই মেজিক বনাই দিছোঁ তাক। আৰু এইফালে লাষ্ট ডে বুলি চব সকলোৱে ফটো শ্বুট চলি আছে। ফটো মাৰি আছে। মা ফটো মাৰি আছে। চৰাই মৰা খায় সদায় ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে চৰাই মৰা অলপ খায় 5 গ্ৰাম মান। বহুত মানুহ সকলোৱে চেল্ফি মাৰি আছে এতিয়া। আজি আমি সামৰণি অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰি আনিছোঁ ধেমাজি কেন্দ্ৰিকে আমাৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট ডক্টৰ বিনীতা কোঁৱৰ বাইদেউ। মই প্ৰতিষ্ঠানসকলক RCG আজি তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটো আৰম্ভণিতে আপোনালোকক এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে অহা 5 জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আহি আছে আৰু তাৰ কাৰণে আমাৰ RCD বোৰ্ডক কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। আজি এই এনভাইৰনমেণ্ট ডেৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিম আৰু তাৰ বাবে সকলোকে আমি এটা সমন বাক্য পাঠ কৰা দৈনন্দিন জীৱনত সকলো ধৰণৰ পৰিৱৰ্তন কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই মোৰ পৰিয়াল বন্ধু বান্ধৱী আৰু আনক পৰিৱেশ অনুকূল অভ্যাসৰ গুৰুত্বৰ বিষয়ে অহৰহ
যেতিয়া ধেমাজি পৰা ট্ৰেইনিং কৰাই দিয়া হ'ব বুলি তেতিয়া মই খবৰ পাইছিলোঁ তেতিয়া পাইছিলোঁ যে নিজকে মই আপোনালোকৰ আগত কৰি দিব নোৱাৰোঁ কাৰণ মই সৰুৰ পৰা এটা সপোন আছিল যে নাই মই মেডিকেল ষ্টুডেণ্ট হৈ যাম নাই মই এটা বিজনেছ কৰিম শ্ব'ৰুম এটা কৰিম বুলি মোৰ সৰুৰ পৰা সপোন আছে মই ইয়ালৈ আহি বহুতে বহুত মই শিকিব পাৰিছোঁ মানুহে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগে দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাম সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাম একাপ চাহৰ লগত কমপ্লিট কৰি দিলোঁ শেষ কৰি দিলোঁ আমাৰ 6 দিনীয়া EDP ট্ৰেইনিং আমি এতিয়া হোষ্টেলৰ পৰা ওলাই আহিলোঁ এনেকৈ আমাৰ 6 দিন সম্পূৰ্ণ হ'ল এইফালে বাই বাই মা এই দুইটাতো মোৰ ক্ৰাছ হয় এইফালেও মোৰ ক্ৰাছ এজনী আহি আছে ইয়াত যিমান পেগু ছোৱালী বেলেগ টাইটেলৰ ছোৱালী আছিলে চবটো মোৰ ক্ৰাছ হয় বাই দেই বাই